ৰাজ্যত বিদ্যুৎ বিভাগত ওলাব চাকৰি ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া হ'ব এই নিযুক্তি শেহতীয়া খবৰ আমি জনাই আছো এক ভাল খবৰ ৫,০০০ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব ৰাজ্যৰ বিদ্যুৎ বিভাগত চাকৰি ওলাইছে ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবে পদ খালী হ'ব যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন আৰু ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে স্মাৰ্ট মিটাৰ লগাবলৈ ৫,০০০ টেকনিচিয়ানক নিযুক্তি দিয়া হ'ব সংবাদমেলত এই ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহৎ ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আজি সংবাদমেলযোগে তেওঁ মন্তব্য কৰিছে যে ৫,০০০ চাকৰি ওলাব বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰ লগাবলৈ ৫,০০০ টেকনিচিয়ানক নিযুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু সমান্তৰালকৈ ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবেও পদ খালী হ'ব যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব সংবাদমেলত এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তৰ এটা ভাল খবৰ নিবনুৱাসকলৰ বাবে নিশ্চিতভাৱে যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব সংস্থাপন লাভ কৰিব বিদ্যুৎ বিভাগত ওলাব চাকৰি ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ এই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে ৫,০০০ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবেও পদ খালী হৈছে বুলি জানিব পৰা গৈছে অনলাইন যোগে তেওঁলোকে আবেদন কৰিব পাৰিব বিদ্যুৎ বিভাগৰ ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰিব ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবে ইতিমধ্যে পদ খালী হৈছে যিসকল যুৱক যুৱতীয়ে এই পদৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকে অনলাইন যোগে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে স্মাৰ্ট মিটাৰ লগাবলৈ ৫,০০০ টেকনিচিয়ানক নিযুক্তি প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু সংবাদমেল যোগে আজি এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তৰ এটা ভাল খবৰ নিযুক্তি সম্পন্ন খবৰ আমি জনাই আছো নিবনুৱাসকলৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ সংবাদমেলত বৃহৎ ঘোষণা কৰিছে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চাকৰি ওলাব পদ খালী হ'ব ৫,০০০ চাকৰি সংস্থাপন দিয়া হ'ব বিদ্যুৎ বিভাগত ৫,০০০ সংস্থাপনৰ বাবে ইতিমধ্যে যুঁজা সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব বিদ্যুৎ বিভাগৰ ৱেবছাইটলৈ গৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব ৫,০০০ যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব অতি শীঘ্ৰেই ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবে পদ খালী হৈছে আৰু ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবে আপুনি আবেদন কৰিব পাৰিব এতিয়াৰ পৰাই যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব অনলাইন যোগে ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ এই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে স্মাৰ্ট মিটাৰ লগাবৰ বাবে ৫,০০০ টেকনিচিয়ানক নিযুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে যে ৫,০০০ চাকৰি ওলাব বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰ লগাবৰ বাবে ৫,০০০ টেকনিচিয়ানক নিযুক্তি দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে তেওঁ উল্লেখ কৰিছে যে ৫,০০০ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব নিবনুৱাসকলৰ বাবে নিশ্চিতভাৱে এইটো এটা যথেষ্ট ভাল খবৰ বিদ্যুৎ বিভাগত ওলাব চাকৰি ৫,০০০ নিযুক্তি সম্পন্ন হ'ব অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব বিদ্যুৎ বিভাগৰ ৱেবছাইটলৈ যাব আৰু সবিশেষ জানিবৰ বাবে তেওঁলোকে ইতিমধ্যে বিৱৰণ দিছে ৱেবছাইটত ৫,০০০ যুৱক যুৱতীৰ বাবে সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে স্মাৰ্ট মিটাৰ লগাবৰ বাবে ৫,০০০ টেকনিচিয়ানক নিযুক্তি দিব বুলি তেওঁলোকে উল্লেখ কৰিছে লগতে ২০০০ ৰিচাৰ্চ এজেণ্টৰ বাবেও যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৪৪ লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱাৰ সিদ্ধান্ত লৈছে য'ত ৪,৩৬২ কোটি টকা ব্যয় সাপেক্ষে আমাৰ ৪৪ লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱা হ'ব এই স্মাৰ্ট মিটাৰৰ জৰিয়তে ডিজিটেল প্ৰিপেইড চিষ্টেম আৰম্ভ হ'ব গতিকে প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লাগিব আৰু এই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত আমি আশা কৰিব পাৰোঁ যে প্ৰায় ৫,০০০ টেকনিচিয়ানৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটি আহিব আৰু ২,০০০ ৰিচাৰ্চ এজেণ্টৰ এটা অপৰচুনিটি আহিব এমপ্লয়মেণ্ট অপৰচুনিটি গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত য'ত ৪৬ লাখ পৰিয়াললৈকে স্মাৰ্ট মিটাৰ লাগিব আৰু তাৰ জৰিয়তে এই স্মাৰ্ট মিটাৰসমূহ লগাৰ লগে লগে প্ৰায় ৫,০০০ টেকনিচিয়ান আৰু ২,০০০ ৰিচাৰ্চ এজেণ্টৰ এমপ্লয়মেণ্ট অপৰচুনিটি এটা আহি পৰিব য'ত আমাৰ দৰে ৰাজ্য এখনৰ কাৰণে এইটো এটা অত্যন্ত ভাল খবৰ এই সিদ্ধান্তটো মানে কাম কৰিবৰ কাৰণে যি কেবিনেটে এপ্ৰুভেল দিছে তাৰ কাৰণে যি টকা পইচা লাগিব যি কাম কৰিব লাগিব স্মাৰ্ট মিটাৰৰ সিদ্ধান্তটো আগতে আছিল যে স্মাৰ্ট মিটাৰ আমি লগাম কিন্তু স্মাৰ্ট মিটাৰৰ কাৰণে কিমান টকা পইচা আজি কেবিনেটত আহিছে যে আমি ৪,৬৬২ কোটি টকা যি লাগিব তাৰ কাৰণে এপ্ৰুভেল দিয়া হৈছে তাৰ লগত ৪৬ লাখ স্মাৰ্ট মিটাৰ যিকেইখন জিলাত হ'ব তাৰ জিলাকেইখনো আহিছে যে এইকেইখন জিলাত আমি স্মাৰ্ট মিটাৰ লগাম গতিকে সেই ধৰণৰ আজি কেবিনেটে
একেবাৰে কাম কৰিবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে কাম আগবঢ়াই দিছে